নিশ্চয় ভাল আৰু মোৰো আপোনালোকৰ আশীৰ্বাদত ভাল মোৰ মানে বাবুৰে আৰু মোৰে আৰু আজি কোনো ব্লগ ভিডিঅ' লৈ অহা নাই মই আজি এটি ৰিকুৱেষ্টেড ভিডিঅ'ই হ'ব মোৰ সৌৰৰ ঘৰৰ হোম টুৰ দিবলৈ কৈছিলে বহুতে কৈ আছিলে কিন্তু মই দিবলৈ অসম্ভৱ হ'ব বাবুক লৈ কিনে কাৰণ দেউতাকো নাই গোটেই ঘৰখন দেখুৱাতকৈ মই ভাবিলোঁ কি ৰুম টুৰটোকে দি দিওঁ আৰু আগৰ মাৰ ঘৰৰ পৰা দিয়া হোম টুৰটো সকলোৱে ভাল পালে যদিও মাটিৰ ঘৰৰ হোম টুৰ দিছিলোঁ তথাপিও বহুতে চাইছে আৰু কমেণ্ট কৰিছে আৰু এতিয়া মই মোৰ মানে ৰুম টুৰটো দিম বুলি ভাবিছোঁ যেনেকৈ একো অৰ্গেনাইজেশ্যন কৰা নাই যেনেকৈ থৈছোঁ সেনেকৈয়ে দিম কাৰণ এই চাফা কৰোঁ এই লেতেৰা কৰি সেনেকৈ থাকে বাবু বহুত মানে সেই কৰি থাকে আৰু বস্তুবিলাক ওৰ বস্তু তোৰ বস্তু তোৰ সেনেকুৱা আৰু এতিয়া মোক মানে ভিডিঅ' কৰিব দিয়া নাই সি লৈ থাকিব লাগে বোলে মাইক লৈছিলোঁ মাইকটো সেই তলত থৈ দিলোঁ মাইকটো লগা হৈছে তাক এই দুষ্টটো এনেকৈ এইটো দুষ্ট বজ্জাত এইটো আৰু আপোনালোকে মৰম নকৰিব দেই এই বিৰাট বজ্জাত হৈছে আৰু কেনেকৈ চাইছে চাওকচোন মোক সেয়া কেনেকৈ চাইছে মোক বহুত বজ্জাত হৈ গৈছে গতিকে মৰম নকৰিব ইয়াক কোনেও মৰম নকৰিব তাক নামাৰে আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে ভিডিঅ'টো কণ্টিনিউ কৰোঁ চাই থাকিব আপোনালোকে চাব বুলি আশা কৰিলোঁ যেনেকৈ আছে এনেকৈ দেখুৱাই দিম আৰু বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো বাৰু পোনপ্ৰথমে এইটো মানে কি এইটো কি হয় কি সেইদিনা সুধি আছিলে বহুতে কৈ আছিলে বোলে এইটো কি হয় বা এইটো হৈছে ফেন কিনা যিটো বক্স হয় ফেনত অহা যিটো ফেনৰ ৰাউণ্ডটো যি থাকে থাৰ্মকল সেই থাৰ্মকলটো মই এনেকৈ কালাৰ কৰি থৈছিলোঁ আৰু ইয়াৰ ভিতৰত কাপ আছিল এটা কাপকেইটা ইহঁতত ধৰি মই লুকাই থৈছোঁ কাপটো মানে থাকিব নিদিয়ে সিহঁতে লৈ যায় ধুনীয়া মানে এটা কিবা বহুত ধুনীয়া লাগিছিলে কাপকেইটা থৈ দিওঁতে আৰু এইখিনি তলৰখিনিতো নষ্ট কৰি পেলাইছে আঙুলিৰে একদম মানে বিধান মাৰি পেলাইছে আৰু তাৰে কাষতে আছে এইখন ড্ৰেছিংখন একদম চিম্পুল ড্ৰেছিং আৰু ড্ৰেছিংখনত একো ৰখা নাই মই ইয়াত তলত আগতে পুতলা ৰাখিছিলোঁ আজিকালি ইহঁতৰ ধৰি ৰখা হোৱা নাই আৰু এইটো মই আৰু বাবু এইটো চাই লওক ভালকৈ এইটো মোৰ আজিৰ আউটফিট ষ্টেণ্ডো লোৱা নাই মই মোবাইলটো এনেকৈ লৈছোঁ নাপায় এইটো চাওঁচোন তুমি তোমাক চাই আছা এইটো আইনাত চাইছা আইনাত হা আৰু এইটো এটা ফুল থোৱা মানে মই ফেণ্টাৰ বটল যিটো কালাৰ কৰিছিলোঁ ফুল থোৱাকৈ আৰু এইটো চিলভাৰ কালাৰৰ শ্ব'পিচ এটা হয় পৰি ভাঙি গ'ল ওপৰৰ চাকিটো তথাপিও মই কেনেবাকৈ থৈ দিছোঁ আৰু গতিকে এইখিনিয়ে আৰু এইটো এটা জাপি আৰু এইডাল মালাই হয় চিম্পল নাপায় কি নাম আৰু এইখন পৰ্দাখন আইৰণ যে আছে গৰম পানী কৰা আইৰণেৰে মানে আইৰণডাল কেনেবাকৈ দি থোৱা আছিল চাগে আইৰণডালেৰে এনেকৈ পুৰি গ'ল তাৰে কাৰণে বৰ বেয়া লাগিল সেইখিনি দেখাই দিছোঁ আৰু এইটো মোৰ সৰু বিচনা এইখন ইয়াত এইটো মোৰ মাইকটো চাওকচোন মই বাবুৰ কাৰণে মাইকটো এনেকৈ থ'ব লগা হৈছে সি মোক ল'ব নিদিয়ে তাক লগা হয় আৰু এইকেইটা মই নিজে চিলোৱা গাৰু দিয়ক এইটো মানে নিজেই মই হাত চিলাই দিছিলোঁ হাতেদি চিলাই কৰি এনেকৈ ৰাখিছিলোঁ আৰু সেইটো ট্ৰেডি হয় এটা এইখন বিচনাখনত মানুহজনো আহিলে থাকে আৰু সৰু বিচনা আৰু কেতিয়াবা মই নোৱাৰা হ'লে মই তাত থাকোঁ সেইটো এটা ঘড়ী আৰু পিছপিনে যিটো মানে দৰ্জাখনৰ পিছপিনে সেইকেইটা বাহঁতৰ ৰুম আৰু এইটো এটা ফুল সাহিত্যৰ পৰা আনিছিলোঁ মই আৰু এইটো চাচোন আৰু এইটো মই নিজে বনোৱা পখিলাকেইটা নহয় এইডাল যে আছে এইডাল মই নিজে বনোৱা হয় আৰু এনেকৈ এইখন আলনাখন মোৰ কাপোৰ আছে অকল হাজবেণ্ডৰ কাপোৰ নাথাকে হাজবেণ্ড যিহেতু নাথাকে আৰু ঘৰত সি নিজে মানে তাৰ কাপোৰখিনি সি নিজে মানে বেলেগত থৈ দিয়ে সেনেকৈ মোৰ আলনাৰ লগত নাথাকে তাৰ কাপোৰ আৰু সেইটো এটা ৱাল ষ্টিকাৰৰ লগত ফ্ৰী আহিছিলে সেই দুটা এইটো যে আছে ঊলৰে হয় আৰু তলতো এটা আছে আলনাখনত ধৰি দেখা পোৱা নাই সেইটো মই নিজে বনোৱা হয় আৰু এইখিনিয়ে আৰু বিচনাখন মই এইমাত্ৰ পাৰিছিলোঁ চাওকচোন আৰু কিবা কিবি থৈ দিছে মাইণ্ড নকৰিব আৰু আপোনালোকে উপায় নাই আৰু মোৰ তাৰমানে আৰু ইয়াত ট্ৰেডি কেইটামান আছে বাবুৱে মানে উঠিয়ে ৰাতিপুৱা সেইকেইটাৰ লগতে খেলে তাৰ সেইটো গাৰু একদম সেইফালে আৰু এইকেইটা সৰু সৰু পুতলা সেইটো যে আছে ওপৰৰ ফটো ফ্ৰেমখন যে আছে সেইটো মই আহি মাৰিয়ে বনোৱা হয় বা মানে হাজবেণ্ডৰ ফটো কেইখনমান পালোঁ পাই কিনে মই নিজে বনাইছিলোঁ এইটো চাৰ্ট পেপাৰেৰে এইটো ৰঙা যে জবা ফুলৰ নিচিনা সেইটো মই নিজে বনোৱা হয়
আৰু এইটো মই নিজে বনোৱা সেউজীয়া আৰু সেই মানে ফটো ফ্ৰেমটো এনে নিজে বনোৱাই হয় আৰু এটা বস্তু বনাইছিলোঁ এইটো গিলাচৰে হয় এইটো ঝুমাৰৰ নিচিনা আৰু এইটো বেবীৰ ফটো আৰু এইখনটো বিচনীয়ে সকলোৱে জানে আৰু সেইটো এটা লাভৰ চিনৰ নিচিনা মই নিজে বনোৱা হয় এইটো আৰু কি বনাইছিলোঁ এইখন ডাইনিংখন তাতে ৰাখিব জগা নাই মানে জাগা নাই বাবে ইয়াত ৰাখিছোঁ আৰু তলত তাইৰ ডাইনিংখন আছে বাইদেউৰ ডাইনিংখন ইমান জাগা নাই বাবে ইয়াতে ৰখা হৈছে ডাইনিংখন কিবা কিবি আছে বাবুৰ জোতা চেণ্ডেল এইগিলা আছে আৰু সেইকেইটা যে আছে সেইকেইটা হৈছে জাপি আৰু এইটো হাঁহটো যে আছে ওপৰত ৱাৰ্ড্ৰপৰ ওপৰত এইটো মই নিজে বনোৱা ঊলেৰে এই ফুল ষ্টেনৰ মানে সেইটো নিজে বনোৱা হয় আৰু আপোনালোকক ক'ব পাই সুখী কাৰণ মই মানে নিজে বনোৱা বস্তুবিলাক আপোনালোকক দেখুৱাই ভাল লাগিছে আৰু সেনেকৈ মানে ভিডিঅ' দিম মই নিজে বনোৱা কিন্তু এইকেইদিন সময় পোৱা নাই আৰু এইটো ৱাৰ্ড্ৰপটো কেতিয়াবা খুলি তাৰ কাপোৰবিলাকো দেখুৱাই দিম আপোনালোকক ইমান কাপোৰো নাই মোৰ আৰু এইটো কি দেখুৱাম আৰু বাথৰুম হয় এইটো দেখুৱাব লগা নাই বাথৰুমটো সকলোৱে জানে এইটো এনেকৈ চিম্পুল বাথৰুমটো আৰু কি দেখুৱাম আৰু এইটো এটা বাথৰুমৰ ওপৰতে জাপি থৈছোঁ আৰু এইটো এটা নিজে বনোৱা হয় আৰু এই ঘৰটো যে আছে ঘৰটো নিজে বনোৱা হয় মেডেলবিলাক সেইটো হাজবেণ্ডে খেলাত পাইছিল বোলে সেইখিনি নিজে বনাই থৈ দিছোঁ এনেকৈ আৰু এইটো ফুলটোৰ তলৰ যিটো মানে সেইটো ফেনত আহাই হয় ফুল থোৱাকৈ মই নিজে বনাই লৈছোঁ এইটো আৰু ইয়াত ভগৱানৰ কিছুমান মূৰ্তি ফটো আছে এইটো শ্ব'কেছটোত কিছুমান শ্ব'পিচ আছে এয়া বাবুৰ কাৰণে এনেকৈ থৈ দিছোঁ এয়া শ্ব'পিচ আৰু এয়া কিতাপ পত্ৰ কিবা কিবি আছে আৰু এয়া তলত কাপ চাপ কিবা আদি কৰি বহুত কিবা কিবি আছে এইটো শ্ব'কেছটো আৰু আটাইতকৈ ভাল লগা এটা বস্তু দেখুৱাই দিম আপোনালোকক এইটো চাওক এইটো মই বিয়াত পাইছিলোঁ মোক এজন ফ্ৰেণ্ডে মানে গিফ্ট কৰিছিলে বহুত ধুনীয়া লাগে লাইট জ্বলে আৰু এনেকৈ লাইটটো এনেকৈ এইটো লাইটটো নুমাই দিলোঁ এইটো জ্বলি গ'ল এয়াই মোৰ সৰু ৰুম আৰু এইখিনি আৰু ভালকৈ আৰু এবাৰ দেখাই দিছোঁ এইখিনিয়ে আৰু বাবু কি কৰি আছে বৰ্তমান সময়ত দেখাই দিছোঁ এয়া চাওকচোন এইয়া গাড়ী চাড়ী চাওকচোন মই এইকাৰণে চাফা কৰিও মানে ঠাই নাপাওঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যোনে প্ৰথম চাই আছে কাষতে থকা বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নটিফিকেশ্যন আপোনালোকৰ তাত মানে আগতে যাব সকলোতকৈ আগত আৰু মোৰ ভিডিঅ' চাব পাৰিব যদিহে আগ্ৰহী আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহে ছাবস্ক্ৰাইব কৰিব আৰু যদি লগা নাই আনছাবস্ক্ৰাইব কৰিব মোৰ মানে তথাপিও আৰু কৈছোঁ আৰু গতিকে ভিডিঅ'টো এইখিনিতে সামৰিম বাবুও মানে খেঙাই আছে আৰু এতিয়া মানে মই যি মোবাইলটো ধৰি আছোঁ গমেই পাইছে কিবা কৰি থকা বুলি সেইকাৰণে আৰু আপোনালোকক যদি এনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰি জনাব যদিহে এইটো ভিডিঅ' ভাল লগা বুলি কয় তেতিয়াহে মই হোমটোত দিম আপোনালোকে কমেণ্ট কৰিব আৰু গতিকে আজিলৈ ইমানতে সামৰিছোঁ আৰু এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ গতিকে আজিলৈ বাই বাই